Hello everyone, welcome back my channel Bindas Jennifer. মই আজি আহিছো আব্বাৰ লগত গুৱাহাটীলৈ। এতিয়া আমি আছো জালুকবাৰীত মাহীহতক ৰখি মাহীহতেও আমাৰ লগত যাব ফেন্সি বজাৰ লাখটকীয়া লৈ এটা বস্তু ল'ব যাই আছো। আহি পালে মাহীহত আৰু আমি উঠিলো মাহীহতৰ গাড়ীত। এতিয়া আমি যাই আছো বস্তুটো ল'বলৈ। কি বস্তু আপোনালোকক ভিডিঅ'টোত দেখাই আছো, শেষলৈ চাই থাকিব। এইজন হৈছে মোৰ মাহীৰ ল'ৰা আৰু এইজনী হৈছে মোৰ মাহী। ফেন্সি বজাৰ গৈ আছো। যাই আছো এতিয়া আমি একেলগে। আহি পাই গ'লো যিটো বস্তু নিব আহিছো সেইখন দোকানত, মানে চিলাই মেচিন এটা ল'ব খুজিছো সাগৰ কোম্পানীৰ। ইয়াতে সাগৰৰ দোকান এখন আছে, ইয়াতে আহিলোঁ আৰু এইবোৰ ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মেচিনো আছে। মই ডাবল মেচিন এটা ল'ম বুলি আহিছোঁ আব্বাৰ লগত। এয়া আমি বহি আছোঁ দোকানখনত। মাহীৰ বাবুটো ইয়াত আহি পুৰা মেকানিক হৈ গৈছে। আমি ইয়াক চাই চাই হাঁহি আছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো কৰি লওঁ। একদম দেখিছেনে কি মেকানিক হৈ আছে। मैकेनिक हो गए थे लगभग 10-11 किलो होगा। ये मैकेनिक असली मैकेनिक क्या है इसी तो बना नहीं होगा, बता दो कितना क्वांटिटी बना। এইখিনি হৈছে মেচিনৰ তলখিনি, ইয়াতে জইন লগাই দিব। পইচাখিনি দিওঁ আৰু মেচিনটোৰ দাম 12,000 কৈছে। 1 টকাও নকমাই, ইমান কৈছোঁ দোকানীকেইটাক কমোৱাৰ কথা, কিন্তু 1 টকা কমোৱা নাই। 12 নে 12,000 লৈছে। এইখন হৈছে বিল। মেচিনটো ইয়াতে ফিটিং কৰি লৈ যাম, সেইকাৰণে ফিটিং কৰি দি আছে এওঁলোকে আৰু আব্বাই লাৰি লাৰি চাই আছে। এইখনে হৈছে লাখটকীয়াত আছে দোকান সাগৰ উদ্যোগ গুৱাহাটী। মাহীৰ বাবুৱে একদম মেকানিকেই হৈ আছে সেইপৰৰ পৰা, নিজৰ কামতে ব্যস্ত একদম। আমি সূতা ভৰাই টেষ্টিং কৰি চাই আছোঁ আৰু চিলাইও চাব মাহীয়ে। এই মেচিনটোক সাগৰ কোম্পানীৰ ডাবল মেচিন বুলি কয়। এইটো ধৰিছে, এইটো ধৰাই নাই। এইটো কি আকৌ এইটো কিন্তু মই জানো ঢিলা ঢিলা পাইছোঁ, এইটো এনেকুৱা থাকে ঢিলা থাকে, এইটো বহুতে ঢিলা আছে। আব্বাই মেচিনটো অটত কৰি ঘৰত লৈ গ'ল। মই যাব নোৱাৰিলোঁ, এজন মানুহে বোলে যাব পাৰে অটোখনত, চ' মই মাহীহঁতৰ লগতে থাকিলোঁ। আৰু মাহীহঁতৰ বোলে কিবা অলপ বজাৰ আছে ফেন্সি বজাৰতে, তাকে আহি আছোঁ ইহঁতৰ লগতে। চেণ্ডেলৰ দোকান এখনত সোমাইছে আৰু এয়া ইমান ধুনীয়া ফুল ওলাই থৈ দিছে আৰু বাচন বৰ্তন বহুত ধুনীয়া ধুনীয়া পায় ইয়াত। এতিয়া নাৰিকলৰ দাম এটা মাহী আৰু মই ভগাই খাওঁ, অকলে খাব নোৱাৰি, চ' খাই দিওঁ আৰু। খোৱা নাখায়। এইবাৰ আমি যাম বজৰুৱা মাৰ্কেটত। বজৰুৱা মাৰ্কেটত কি কিনিব যাব? অলপ পাৰ্ফিউমৰ কাপোৰ চাপোৰ লওঁ। এই তাত আছে নহয়। বুনুকো অলপ কিছু নাখামাৰ পাই যাবি।
এই বাবুটোৰ উৎপাত চোৱাচোন, ইমান উৎপাত কৰি আছে নহয়, মাহীৰ মাথা গৰম উঠি গৈছে। হা? এতিয়া আমি আহিলোঁ মোগল গাৰ্ডেনত, কিবা অলপ খাওঁ বুলি। এতিয়া মই ডাইৰেক্ট গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি পালোঁ। আহোঁতে ভিডিঅ' নকৰিলোঁ, ভাগৰ লাগিল, আৰু এতিয়া বাইহাটা চাৰিআলিৰ পৰা ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গুৱাহাটীলৈ মেচিনটো আনিবলৈয়ে গৈছিলোঁ। বাই বাই।